প্ৰাক্তন বিধায়ক কিৰেণ বৰগেৰী ডাঙৰীয়াৰ যিটো দেহাৱসান সেইটো খুব দুখজনক এটা খবৰ আমাৰ বাবে। বড়ো আন্দোলনৰ এজন অগ্ৰণী নেতা সেই সময়ত 1986 পৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত তেওঁ একেলগে আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল। তাৰ আগত তেওঁ এজন শিক্ষকো আছিল আৰু ধৰ্ম সমাজৰ মাজত যথেষ্ট জনপ্ৰিয় এজন নেতা আৰু সামাজিক দিশত বিভিন্ন ধৰণৰ কাম কৰি আহিছে। নিজৰ এটা প্ৰিন্সিপল লৈ পেলাই ষ্ট্ৰং আইডিঅলজি লৈ পেলাই চলা এজন ব্যক্তি, যিটো তেওঁ নিজে ভাল বুলি ভাবে যিকোনো পৰিস্থিতিৰ মাজত এই ভালক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰি যাব। যিটো বেয়া সি কোনোদিন গ্ৰহণ কৰিব নোৱাৰে। বহুত দিনৰ পৰা তেওঁ লগ পাই আহিছিলোঁ মই। তেওঁ 1991 চনত বিধায়ক হ'ল। তাৰপিছত 5 বছৰৰ পিছত কোনোদিন বিধায়ক হোৱা নাই। বহুত পৰিস্থিতিৰ বাবে আমাৰ মাজত খুব বিভাজন ঘটিল আৰু বেলেগ দিশত আমি কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তথাপিও তেওঁ ব্যক্তি হিচাপে তেওঁৰ ব্যক্তিত্ব কিন্তু সলনি হোৱা নাছিল। আৰু চিট ফাৰ্মৰ চেয়াৰমেন হৈছিল হয়তোবা অসমৰ চিট ফাৰ্মৰ। কিন্তু আজি তেওঁৰ যিটো দেহাৱসান হ'ল, ৰাতি দুপৰীয়া 12:30 বজাত তেওঁ আজি আমাৰ পৰা এৰি যোৱা বুলি মই খবৰটো পাইছিলোঁ। চেপাংগুৰি এৰিয়াত মই ঘূৰি আছিলোঁ বিভিন্ন স্কিম বা আঁচনিবিলাক চাই। তেতিয়া আমি ঘূৰি আহিছোঁ লগে আমাৰ বিধায়ক জিৰণ বসুমতাৰী গোসাইগাঁৱৰ, জয়ন্ত বসুমতাৰী চিডলিৰে বিধায়ক আৰু আমাৰ লৰেন্স ইছলাৰী কোকৰাঝাৰ পূবৰ বিধায়ক আৰু আমাৰ চিডলিৰে প্ৰাক্তন বিধায়ক মথীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া ইয়াত আছে আৰু বিভিন্ন ব্যক্তিসকল আছে। মই মন্ত্ৰী হিচাপে অসম চৰকাৰৰ হৈ আজি তেওঁৰ যিটো দেহাৱসান, আজিৰ দিনত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু মই ইতিমধ্যে আমাৰ আসাম কেবিনেটৰ মাধ্যমেদি অসম চৰকাৰলৈ অৱগত কৰিছোঁ ঘটনাটো। যিয়ে নহওক, প্ৰতিটো ব্যক্তি সমাজৰ তেওঁক সন্মান নকৰা তেনেকুৱা ব্যক্তি নাছিল। তো তেখেতৰ আত্মা, বিদেশী আত্মা যাতে শান্তিত থাকে আৰু আমাৰ সমাজখনক শান্তিপূৰ্ণভাৱে আগবঢ়াই লৈ যোৱাত তেওঁ যাতে ওপৰৰ পৰা আমাক সদায় চাই থাকে, এইটোৱে মই কামনা কৰিছোঁ আৰু আজি ঈশ্বৰৰ ওচৰত এইখিনি প্ৰাৰ্থনা কৰিছোঁ। बिटिआर हालाम लाइमोनफोरनि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। ट्रान्सफर्म रुरेल इन्डिया फाउन्डेशन एनजिअनि गेजेरजों बिटिआर डेभेलपमेन्ट फेल'शिपआ मोनसे बिटिआरआव बेकार जेंनाखौ सुस्रांनो फेल'शिप प्रग्रामनि थाखाय अनलाइन सोलिगासिनो दं। बिटिआर गभ एडमिनिस्ट्रेशनजों लोगोसे खामानि मावफानो मोननाया गोसो गुदुं लाइमोनफोर आरो गोरों गोरा मानसिफोरनि थाखाय बेसेन गोसा सुबिदा। लोगोसेनो बेयो मोनसे बिटिआरनि सिङाव थानाय सुबुंफोरनि समाजनि जेंनाफोरखौ सुस्रांनायनि मोनसे मोजां लामा। ब्लक लेभेलाव खामानि मावनाय, ओनसोलखौ जौगाहोनाय बिथिं एबा आयदाफोर जेरै एग्रिकालचार आरो सेरिकालचार लाइभलिहुड, इडुकेशन, स्किल डेभेलपमेन्ट, इमप्लयेबिलिटि, एन्टारप्रेन्योरशिप, फिसा आरो गिदिर कारखानाफोर, हेल्थ एन्ड निउट्रिसन, ड्रिंकिं वाटार एन्ड सेनिटेशन, बोथोर सोलायनायनि सायाव नोजोर होनाय बायदि बायदि। बे फेल'शिप प्रग्रामा 3 बोसोरनि आरो बे प्रग्रामखौ लाग्रानो दान मोनसेयाव 20,000 दान बान्थाबो होनाय जागोन। नोंथांमोनहा बे प्रग्रामाव बाहागो लाफैनो हागोन आरो बिटिआरनि जौगाखांनायाव गावनिबो आखाइ होफानो हागोन। बे हाबाफारिनि थाखाय नोंथांमोनहा फैगौ 10 जानुवारि 2022 खालारसिम वेबसाइटनि गेजेरजों अनलाइन एप्लाइ खालामनो हागोन। अनलाइन खालामनो थाखाय गोसो गुदुं नोंथांमोना गाहायाव होनाय वेबसाइटआव अनलाइन खालामनो हागोन।